আমাৰ সমাজ জীৱনৰ এক অংশস্বৰূপ এই কলগছজোপা। এই কলগছজোপাৰ প্ৰত্যেকটো অংশই ব্যৱহাৰ হয় আমাৰ সকলোবোৰ কাৰ্য। বিয়া, সকাম, পূজা, পাতল এই কলগছজোপাৰ অবিহনে সদায় অসম্পূৰ্ণ। কলগছেই এনেকুৱা এজোপা গছ যাৰ প্ৰত্যেকটো অংশই ব্যৱহাৰ হয়। যেতিয়া পুলি হৈ থাকে তেতিয়া কল পচলা হিচাপে খোৱা হয়। যেতিয়া ডাঙৰ হয় তাৰ পাত ব্যৱহাৰ হয়, পটুৱা ব্যৱহাৰ হয়। যেতিয়া কল ধৰে, কল যেতিয়া লাগে কল হিচাপে খাব পাৰি। আৰু কলৰ বাকলিটো আকৌ খাৰ হিচাপে বনাই খাব পাৰি। কলডিলটো ব্যৱহাৰ হয়। আকৌ কলগছজোপা যদি কাটি দিয়ে, একো কামত ব্যৱহাৰ নকৰিলে বা সেইজোপা পচলা হিচাপে খাব নোৱাৰিলে, তেতিয়া সেই কলগছৰ পটুৱাবোৰ শুকুৱাই তাকো খাৰ হিচাপে ব্যৱহাৰ কৰি খাব পাৰি। কেৱল এয়াই নহয়, কাৰোবাৰ যদি মাংগলিক দশাৰ বাবে বিয়া বাৰুত কিবা অসুবিধা হৈ আছে, তেন্তে এই কলগছজোপাকে বিধানৰূপে ব্যৱহাৰ কৰা হয়। কেৱল মাংগলিক দশাৰ বাবে নহয়, এনেকুৱা বহুত কিবা কিবি আছে যাৰ বিধানৰূপে এই কলগছজোপাক ব্যৱহাৰ কৰা হয়। কিন্তু এই কলগছজোপাৰ উৎপত্তিটো আছে এক কাহিনী। দুৰ্বাসা ঋষিৰ পত্নী হৈছে দেৱী কদলী। আৰু দুৰ্বাসা ঋষিকটো আপোনালোক সকলোৱে জানেই, কিমান সৰু সৰু কথাতে তেখেতে খং কৰে, অভিশাপ দিয়ে। বাৰু আজি দুৰ্বাসা ঋষিৰ কথা নকওঁ, আজি ক'ম দেৱী কদলীৰ কথা। বিভিন্ন গ্ৰন্থত এই কাহিনী বিভিন্ন ধৰণে আছে। সেই কাহিনীবোৰৰ আধাৰতে আজি মই আপোনালোকক এই কলগছৰ উৎপত্তিৰ বিষয়ে ক'ম। দেৱী কদলীৰ সৰু ভুল এটাৰ বাবে দুৰ্বাসা ঋষিয়ে ক্ৰোধত গৈ দেৱী কদলীক ভস্ম হৈ যোৱাৰ অভিশাপ দিছিল। কিন্তু এই কথা দেৱী কদলীৰ পিতৃয়ে গম পোৱা নাছিল। দেৱী কদলীৰ খবৰ ল'বলৈ তেওঁৰ পিতৃ তেখেতলোকৰ আশ্ৰমলৈ আহিছিল। খবৰ ল'বলৈ আহি কদলী দেৱীৰ পিতৃয়ে গম পালে যে তেখেতৰ কন্যা কদলী দুৰ্বাসা ঋষিৰ ক্ৰোধত পৰি ভস্ম হৈ পৰিল। এই কথা গম পোৱাৰ পিছতেই দেৱী কদলীৰ পিতৃয়ে দুৰ্বাসা ঋষিক মনত পেলাই দিলে যে তেখেতে বিবাহৰ সময়ত কেনেদৰে দেৱী কদলীৰ 100টা ভুল ক্ষমা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই ভুল দেৱী কদলীৰ 100টা ভুলৰ ভিতৰত নাছিল। সময় বাগৰাৰ লগে লগে ঋষি দুৰ্বাসাই অনুশোচনা কৰিবলৈ ধৰিলে, নিজৰ ভুল বুজি উঠিলে। তাৰ পিছতেই ঋষি দুৰ্বাসাই সেই ভস্মত তেখেতৰ তপশক্তিৰে বৰদান দিলে যে তেখেত এজোপা কদলী বৃক্ষ হওক, তেখেতৰ সকলোতে পূজা কৰা হওক আৰু পূজাৰ সামগ্ৰী ৰূপে ব্যৱহাৰ কৰা হওক। আৰু তেতিয়াৰে পৰা কদলী দেৱী হৈ পৰিল এজোপা বৃক্ষ। কদলী মানে হৈছে কলগছ। সংস্কৃতত কলগছক কদলী বুলিয়ে কোৱা হয়। ধন্যবাদ।